সকলে ভূমিৰ অধিকাৰ পোৱা নাছিলে যিসকলে স্বাধীনতাৰ পিছতো বিভিন্ন দশকৰ পৰা দশক ধৰি নিজৰ য'ত বাস কৰা ভূমিখিনি নিজৰ নামত ৰেজিষ্টাৰ কৰিবলৈ দশকৰ পৰা দশক মণ্ডল অফিচবিলাকত ঘূৰি আছিলে সেই সকলৰ সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ কাৰণে আমি এই 4 বছৰত বহুতখিনি সংস্কাৰমূলক সিদ্ধান্ত ল'ব পাৰিছোঁ আৰু এই কামখিনি বড়োলেণ্ডত বেলেগ বেলেগ কাম কৰাৰ লগতে এইখিনি কাম কৰি আমি চৰকাৰ হিচাপে বহুত আনন্দিত কাৰণ আগৰ চৰকাৰে 17 বছৰত প্ৰায় 1600 পৰিয়ালৰহে সমস্যা সমাধান কৰিছিল এতিয়ালৈকে আমি প্ৰায় 3,23,000 পৰিয়ালৰ সমস্যা সমাধান কৰিলোঁ আৰু এই বৈশুমতি 2.0 ইয়াত বিভিন্ন 9টা সাৰ্ভিস আমাৰ ৰাইজে পাব আৰু ইয়াত উল্লেখনীয় বিষয়টো হৈছে যে প্ৰায় 27,000 যেটো ভূমিহীন পৰিয়াল পিজিআৰ ভিজিআৰ বিলাকত বসবাস কৰি আছে এই সকলে 2.0 বৈশুমতিৰ দ্বাৰা তেখেতসকলে ভূমিৰ অধিকাৰ পাবলৈ গৈ আছে আৰু লগতে ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ৰাবাৰ খেতিয়কসকলেও বিভিন্ন অঞ্চলত নিজৰ ৰাবাৰ খেতিবিলাক কৰি আছিলে কিন্তু তেখেতসকলৰ নামত এক বিঘাও মাটি নোহোৱাৰ কাৰণে তেখেতসকলে চৰকাৰী সুবিধাবিলাক ল'ব পৰা নাছিলে বা ব্যৱসায় ভিত্তিত কৰিবলৈ যি সিস্টেমত যাব লাগে বহুত সিস্টেমবিলাক তেখেতসকলে কৰিব পৰা নাছিলে গতিকে আজিৰ সময়ত আমাৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই কৈ গৈছে যে ভূমিহীন এতিয়া আজিৰ তাৰিখৰ পৰা তেখেতসকলে ভূমি পাইছে গতিকে ভূমিহীনে আজিৰ পৰা মানে ভূমি পোৱা এটা যি কাৰ্যসূচী বা যি এটা মানে তেখেতসকলৰ এচিভমেণ্ট সেইটো বহুত ডাঙৰ উপলব্ধি বুলি পেলাই কিমান মানুহ উপকৃত হ'ব বুলি বিচাৰিছে এতিয়াতো সিধাই আমি যেটো আজিৰ তাৰিখত বহুত মানুহ উপকৃত হ'ব কিন্তু আমাৰ হাতত যেটো ফাইল আছে 47,000 পৰিয়াল যিখিনি ভূমিহীন পৰিয়াল তেখেতসকলে সিধা অতি শীঘ্ৰে বৈশুমতি 2.0 পৰা লাভ হ'বলৈ গৈ আছে আৰু 9,000 চাহ খেতিয়ক আৰু ৰাবাৰ খেতিয়কসকলে ডাইৰেক্ট ভূমি পাবলৈ গৈ আছে 17 বছৰৰ কাৰ্যকাল আৰু বৰ্তমান আপোনালোকৰ 5 বছৰৰ কাৰ্যকাল ভূমিৰ ক্ষেত্ৰত আমি কি কৃতিত্ব দিব বিচাৰিছোঁ চাওক আপোনালোকে ক'ব লাগিব আমি কৃতিত্ব কেনেকৈ দিওঁ আমি কামহে কৰিছোঁ গতিকে কৃতিত্বটো আপোনালোকে দিব লাগিব আপোনালোকক কৈছোঁ হিচাপটো যে 1600 কৰিছিলে তেখেতসকলে 17 বছৰত আমি 4 বছৰত 1 বছৰটো কামেই কৰিব পৰা নাছিলোঁ 3 বছৰ কাম কৰিলোঁ আৰু অলৰেডি এতিয়ালৈকে হৈ যোৱাটো হৈছে 3,23,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান হৈ গ'ল যিবিলাকত সাৰ্ভে হোৱা নাছিল সাৰ্ভে হ'ল আজি ডঙাৰগাঁৱৰ মানুহে ইয়াতে মাটি পাইছে য'ত সাৰ্ভে হোৱা নাছিল তাত চবেই সাৰ্ভে হৈ গ'ল কেইদিনমান পিছত আমাৰ ABC ব্লকৰ যিখিনি আছে ডিহিৰা তেখেতসকলে ভূমি পাব এই কামবিলাকতো আগতো কৰিব পাৰিলে হয় স্বাধীনতাৰ পিছত কিমান MLA মন্ত্ৰী আহিছে গৈছে স্বাধীনতাৰ পিছত কিমান চৰকাৰ আহিছে গৈছে কিন্তু এই কামবিলাক কৰা নাছিলে আৰু আপোনালোকেও জানে যে আমি সকলো জানো এই কামবিলাক এই কাৰণে তেখেতসকলে কৰা নাছিলে যে মানুহৰ প্ৰতি বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি মানুহৰ প্ৰতি তেখেতসকলৰ যেটো ৰাজনৈতিক দায়বদ্ধতা বা তেখেতসকলৰ দায়বদ্ধতা তেখেতসকলে লোৱা নাছিলে আমি বিচাৰিছোঁ আমাৰ 35,000 জনসাধাৰণে আহি থকা শ বছৰ ইয়াত শান্তিত বসবাস কৰিব লাগে আৰু ভূমি নহ'লে মানুহে মানে পৃথিৱীত মানে একো নোহোৱা যেন পায় গতিকে এক কথা এক বিঘা ভূমি পোৱা মানে তেখেতসকলে আজিহে তেখেতসকলে অথৰিটি পাইছে যে এই ভূমিত মোৰো মানে এটা জায়গা আছে তো এই কামটো ইমান ডাঙৰ কাম এইটো আমি মুখেৰে কৈ ভাষাৰে কৈ এইটো মানে ব্যক্ত কৰিব নোৱাৰোঁ সমস্যাটো কেনেকৈ সমাধান এইটো সমস্যা ইমান আপুনি যেনেকৈ কৈছে হিমালয়ৰ সমস্যাৰ নিচিনা এইটো এটা গাঁৱৰ ৰাইজে অলপ মানে কিছুমান কথা বুজি পোৱা নাই বুলি তেখেতসকলে কৈ আছিলে আৰু তেখেতসকলৰ কাৰণে আমি 4 বাৰকৈ মেপটো সলনি কৰিলোঁ আৰু আমাৰ জন্ম পোৱাৰ পিছত আপোনালোকে ক'ৰবাত দেখিছে নেকি যে 18,000 কোটি টকাৰ ক'ৰবাত এটা তেনেকুৱা প্ৰকল্প আহিছে গতিকে APDSL আজি 18,000 কোটিৰ যি প্ৰকল্প আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আছাম কিন্তু এই কামবিলাক কৰা নাছিলে আৰু আপোনালোকেও জানে যে আমি সকলো জানো এই কামবিলাক এই কাৰণে তেখেতসকলে কৰা নাছিলে যে মানুহৰ প্ৰতি বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতি মানুহৰ প্ৰতি তেখেতসকলৰ যেটো ৰাজনৈতিক দায়বদ্ধতা বা তেখেতসকলৰ দায়বদ্ধতা তেখেতসকলে লোৱা নাছিলে আমি বিচাৰিছোঁ আমাৰ 35,000 জনসাধাৰণে আহি থকা শ বছৰ ইয়াত শান্তিত বসবাস কৰিব লাগে আৰু ভূমি নহ'লে মানুহে মানে পৃথিৱীত মানে একো নোহোৱা যেন পায় গতিকে এক কথা এক বিঘা ভূমি পোৱা মানে তেখেতসকলে আজিহে তেখেতসকলে অথৰিটি পাইছে যে এই ভূমিত মোৰো মানে এটা জায়গা আছে তো এই কামটো ইমান ডাঙৰ কাম এইটো আমি মুখেৰে কৈ ভাষাৰে কৈ এইটো মানে ব্যক্ত কৰিব নোৱাৰোঁ সমস্যাটো কেনেকৈ সমাধান এইটো সমস্যা ইমান আপুনি যেনেকৈ কৈছে হিমালয়ৰ সমস্যাৰ নিচিনা এইটো এটা গাঁৱৰ ৰাইজে
অলপ মানে কিছুমান কথা বুজি পোৱা নাই বুলি তেখেতসকলে কৈ আছিলে আৰু তেখেতসকলৰ কাৰণে আমি 4বাৰকৈ মেপটো সলনি কৰিলোঁ আৰু আমাৰ জন্ম পোৱাৰ পিছত আপোনালোকে ক'ৰবাত দেখিছে নেকি যে 18,000 কোটি টকাৰ ক'ৰবাত এটা তেনেকুৱা প্ৰকল্প আহিছে গতিকে APDSL আজি 18,000 কোটিৰ যি প্ৰকল্প আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভান্টেজ আসামৰ দ্বাৰা পাইছে তাত হাজাৰ হাজাৰ মানে আমাৰ নিবনুৱাসকলে সংস্থাপন পাব কিছুমানে বিৰোধী কৰিব লাগে নামত বিৰোধী কৰি আছে আৰু আমাক এনে এটা মানে কি কয় এটা নোহোৱা এটা কথাক লৈ পেলাই আমাক এটা দোষ জাপি আছে যে খিলঞ্জীয়াৰ ভূমি কিবা ভূমি দিব বিচাৰিছে 4 বছৰত কোনোবা মানুহক এনক্ৰ'চ কৰিছে নেকি চাওক 4 বছৰত কোনোবা মানুহৰ ঘৰ জ্বলিছে নেকি 4 বছৰত কোনোবা দুখত থাকিব লগা হৈছে নেকি বড়োলেণ্ডত তেনেকুৱা এটা উদাহৰণ দিয়ক আজি কোনোবা যাই পেলাই তাক কাকবা পেট্ৰল ঢালিবলৈ উচতনি দিছে এইটোতো ভাল কথা নহয় নিজে ঢালি লওক না কোকৰাঝাৰৰ পৰা বাহিৰৰ পৰা যাই ডাঙৰ ডাঙৰ কথা কৈ আছে তেখেতসকলে পাৰে যদি নিজে ঢালি লওকচোন তেনেকুৱা ঘটনা গুৱাহাটীতো হৈছিলে এটা সময়ত আন্দোলন কৰি এনেই এজন সাধাৰণ ল'ৰা এজনক জুই জ্বলি মৰিব লগা কৈছিলে মানে দিছপুৰৰ সন্মুখত এইবিলাক আমি দেখিবলৈ পাইছোঁ গতিকে 4বাৰকৈ আমাৰ চৰকাৰে তেখেতসকলৰ যিটো ভূমি এই ভূমিৰ মেপটো তেখেতসকলে বিচৰা নিচিনা সলনি কৰিছে তাত কাৰো ভূমি নাই এতিয়া এইটো চৰকাৰী ভূমি আৰু তেখেতসকলে কাম কৰি খোৱা খেতি কৰা এই ভূমিবিলাক বহুত দূৰলৈকে তেখেতসকলৰ ছাইডত ৰখা হৈছে তাতকৈ আৰু 100 বিঘাতকৈ বেছি ভূমি ইফালে ৰাখি থোৱা হৈছে গতিকে সেইটো তেখেতসকলে এটা ইছ্যু পাইছে কিছুমান মানুহে সেইকাৰণে আপোনালোকে চাওকচোন 4 দিনত কোনে কোনে ষ্টেটমেণ্ট দি আছে কোন কোন গৈছে তাতে আপোনালোকে মই নাম ক'ব নালাগে আপোনালোকে জানে এই মানুহবিলাকক প্ৰমোদ বড়ো এই অঞ্চলবিলাকত সদায় মটৰচাইকেল চলাই ডাঙৰ অহা মানুহ গতিকে আজিৰ সময়ত যিসকলে ষড়যন্ত্ৰ কৰিছে এই মানুহবিলাকক আমি চাই আছোঁ যোনে এইবিলাক মানে কথাবিলাক কৈ আছে চাই আছোঁ চৰকাৰেতো চৰকাৰী তৰিকাত কৰে না আমাৰ চাৰ্কল অফিচাৰ কথা পাতি আছে SDO চিভিল কথা পাতি আছে সকলো লাগি আছে আমি লাগি আছোঁ ইয়াত ময়ো তেখেতসকলৰ লগত 4বাৰকৈ কথা পাতিলোঁ 3-4বাৰ তেখেতসকলৰ টীম আহি কথা পাতিছে গতিকে মোৰ বিশ্বাস আছে লাহে লাহেকৈ তেখেতসকলে বুজি পাব সমগ্ৰ পৰ্বতজোৰাৰ অঞ্চলৰ ৰাইজে এই প্ৰকল্পটো বিচাৰে কিছুমান ৰাজনীতিক মানুহবিলাকেহে ৰাজনীতি কৰিবলৈ চান্স নোপোৱাৰ কাৰণে এইবিলাক নাটক কৰি আছে ৰাজনীতি কৰিলেতো চবতো আহিব তেখেতে ইয়াত আহিব নোৱাৰে বুলি কি কথা আছে চবেই আহিব কিন্তু কথা হৈছে যে আগৰ কংগ্ৰেছৰ দিনখিনি যদি আপোনালোকে অলপমান ৰিলটো টানি চায় 2008 কি হৈছিলে 2012 কি হৈছিলে আগৰ সময়ৰ পৰিৱেশবিলাক ৰিলবিলাক টানি চালে গম পাব কিন্তু আজি মই এইবিলাক কথা নকওঁ ৰাজনীতি কৰা চবৰো অধিকাৰ আছে খালি চাব লাগে যে এটা জ্বলন্ত অৱস্থাৰ পৰা বড়োভূমি শান্তি হৈছে ৰাজনীতি কৰাৰ নামত ইয়াত কোনো যাতে জুই জ্বলাবলৈ আকৌ নাহে এইটোৱে মোৰ অনুৰোধ মই বড়োলেণ্ডত জন্ম পোৱা বড়োলেণ্ডত ডাঙৰ দীঘল হোৱা আমি আজিৰ বয়সলৈকে তাত আৰ্মি পুলিচ CRPF বহুত দেখা পাইছোঁ বহুত অপাৰেশ্যন দেখিছোঁ আমাৰ স্কুলবিলাক মাহৰ পৰা মাহ ধৰি ক্লাছ হোৱা নাছিলে আমাৰ বজাৰবিলাক বছৰৰ পৰা বছৰ ধৰি খোলা নাছিলে আমাৰ মহিলাসকলে বাইদেউসকলে ৰাজপথলৈ ৰাস্তালৈ ওলাই আহিবলৈ এটা সময়ত ভয় কৰিছিলে এই পৰিৱেশৰ পৰা আজিৰ পৰিৱেশ আহিছে গতিকে ৰাজনীতি কৰাত কাকো বাধা নাই কিন্তু আমাৰ বড়োলেণ্ডত আজি কোনো যাতে পুনৰ জুই জ্বলাবলৈ জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰিবলৈ হিংসাৰ পৰিৱেশ ঘূৰাই আনিবলৈ কোনো চেষ্টা নকৰে সেইটোৱে মোৰ অনুৰোধ NDA সমৰ্থন ইউপিএল ঢকাৰ পাছতো বিজেপিয়ে BPFৰ সমৰ্থন মানে বিচাৰি আছে মনে তাত আপোনালোকৰ কিবা মনেতো মই কেনেকৈ ক'ম এতিয়া মনেতো আপোনালোকে ক'ব লাগিব মই ওপৰে হাল্লা কৰি যিটো কৰে এইটো গম পাওঁ কিন্তু মনেতো গম নাপাওঁ মই আপোনালোকে অলপ খবৰ লৈ পেলাই কম হ'ব পাৰে একে পৃথিৱীত আছে আৰু মানে মানুহক লগ পোৱাটো কি ডাঙৰ কথা আপুনিও কাকবা শত্ৰুক বজাৰত লগ পায় চাহ দোকানত লগ পায় মিত্ৰকো লগ পায় গতিকে এছেম্বলিত গ'লে লগ পাব পাৰ্লিয়ামেণ্টত গ'লে লগ পাব ৰাস্তাত গ'লে লগ পাব এইবিলাক লৈ ইমান ক্ৰিটিকেল কৰিব নালাগে এতিয়া কথা হৈছে আজি আমি মাটিৰ অধিকাৰ মেক্সিমাম লেভেলত দিবলৈ সক্ষম হৈছোঁ প্ৰত্যাহ্বান মই আগতো চাওক কোনো দলক প্ৰত্যাহ্বান নলওঁ সমস্যাটোহে প্ৰত্যাহ্বান দলবিলাকতো ৰাজনীতি কৰিবই দলক যদি প্ৰত্যাহ্বান বুলি ক'লে আপুনি অকলে এটা বেৰা বনাই লৈ পেলাই ৰাজনীতি কৰিব লাগিব ভাৰতবৰ্ষত ৰাজনীতি কৰা মানে ইয়াত 100টা দলে ৰাজনীতি কৰিব অসমত ৰাজনীতি কৰা মানে 20-25টা দলেতো ৰাজনীতি কৰিবই বড়োলেণ্ডতো আজি শান্তি হৈছে চবে লাহে লাহে নাম্বাৰ বাঢ়ি গৈছে চবে কৰিব ৰাজনীতি এইটো প্ৰত্যাহ্বান বুলি মই ভাবি নলওঁ প্ৰত্যাহ্বানটো হৈছে বড়োলেণ্ডৰ ৰাইজৰ কি সমস্যা আছে সমাধান কৰাটোহে আমাৰ ডাঙৰ চেলেঞ্জ